আহিবলগীয়া গানটোৰ কাৰণে শুভেচ্ছা থাকিল আৰু আমি যিমান পাৰোঁ গানটো শ্বেয়াৰ কৰিম আৰু আপোনালোকেও চাব আৰু অলপ সহযোগ কৰিব ভাল লাগিব মৰম লাগি গানটো শুনি পালোঁ নতুনকৈ আপোনালোকে চাব আহি আছে লাগি যাতে একদম ভিডিঅ' বনাব পাৰোঁ একদম হাই গাইজ PM পল্লৱী নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ তো আজি বহুতে ঠাণ্ডা পৰিছে যিহেতু সেইকাৰণে আপোনালোকে দেখা পাইছে চাগে কাপোৰ চাপোৰ মাৰি মেলি মানে আপোনালোকৰ আগত আহিছোঁ আৰু ঠাণ্ডা লাগিলেও উপায় নাই আজি মানে এফালে যাব লাগিব লগৰজনী আহি আছে তিনিচুকীয়া বাই কৰি তো তাই মোক নিবলৈ আহি আছে মানে কি হ'ল তাতে হাতীজানত এটা প্ৰগ্ৰেম হৈ আছে তাতে বোলে আমাৰ মৰম লগা গীতিমণি আহি আছে তো গীতিমণি আপোনালোকে নিশ্চয় চিনি পায় তাই খুব মৰম লগাকৈ মানে কেইটামান ধুনীয়া ধুনীয়া গান গাইছে তো তাইক লগ কৰিবৰ কাৰণে আশা আছিল বহুত দিনৰ পৰা তো আজি সেই সুবিধাখন পাইছোঁ লগ কৰিবৰ কাৰণে তো অলপ সময় পিছতে ৰেডি হৈ মেলি যাম আৰু মই ক'ৰবাত গ'লেতো আপোনালোকে গম পায় মই যোৱাৰ লগতে আপোনালোককো লগত লৈ যাওঁ তো আজিও সেই তালৈ বুলি ওলাইছোঁ যেতিয়া আপোনালোককো লগত লৈ গৈছোঁ আৰু ইয়াতে বেছি দেৰি নকৰি তো ব'লক যাওঁ তিনিচুকীয়া বাই কৰি হাতীজান গাঁৱলৈ তাতে আপোনালোকক মানে গীতিমণিৰ লগত যিখিনি কথা হ'ব সেইখিনি আপোনালোকক দেখাইছোঁ পৰা এতিয়া আহি পালোহি হাতীজানত আহি পাই গ'লোহি এয়া মৰম লগা ভণ্টি বুলিয়ে কৈছোঁ আৰু গীতিমণি চেনেলটো তোমাক স্বাগতম জনাইছোঁ আৰু দেৰিকৈ হ'লেও নতুন বস্তুৰ শুভেচ্ছা জনালোঁ লগতে ভোগালী বিহু থেংক ইউ তোমাক সঁচাকৈ ইয়াত আহি লগ পালোঁ ভাল লাগিলে ভবা নাছিলোঁ বাৰু কেতিয়াও লগ পাম বুলি তোমাৰ গানটো এনেই বহুত দিনৰ পৰা শুনি আছোঁ আজি যিহেতু তোমাক ফেচ টু ফেচ লগ পাইছোঁ সঁচাকৈ সেইটোতো ভালে লাগে আৰু মোৰ সৌভাগ্য বুলি ক'ব লাগিব তোমাক যে এনেকৈ লগ পালোঁ মোৰ ফালৰ পৰা এটা সৰু অনুৰোধ থাকিল তোমালৈ মানে আজি যদি তোমাৰ পৰা এটা গান শুনিব পাৰোঁ মানে বহুত ভাল লাগিব আৰু ঠিক আছে মই জাকৈ গানটোৱে শুনাই দিওঁ ন ভাল লাগে ইমান ধুনীয়াকৈ গান শুনাৰ কাৰণে থেংক ইউ আৰু তুমি কিমান দিনৰ পৰা এনেই গান গাই আছা মইতো ইমান নাজানো বাৰু দেই কেতিয়াবা গাই আছা খালি গানবোৰহে তোমাৰ শুনি আছোঁ মই 6 বছৰৰ পৰাই বিহু নাচিছোঁ গানো গাই আহিছোঁ কিন্তু মানে ৰেকৰ্ডিং কৰিছোঁ গানবিলাক উলিয়াইছোঁ মই 18 চনৰ পৰা তোমাৰ ইউটিউব চেনেলত দেখিছিলোঁ তুমি মডেলিঙৰ কৰা চাগে নাই এনেই আৰু কৰিছিলোঁ কিন্তু এতিয়া আৰু তোমাৰ নিজৰ গান এতিয়ালৈকে এতিয়া আৰু এটা আহি আছে লাগি লাগি বুলি আৰু জাকৈ গানটো কাইলৈ ৰিলিজ কৰিম আৰু নতুন কিবা শুনাবা নেকি আমাৰ অসমৰ ৰাইজক এই যোনটো মোৰ আহিবলগীয়া গীত সেইটোৱে অকণমান শুনাই দিছোঁ দেই তোৰে নৈ বেজাৰত নপৰো মই দিচাঙত থাকি মানৰে সুখত যদিহে কয়ানৰে বুজনি মোক নালাগে ভালে থাকিলে চকু দিৱানলে থাকিলে সদায় লাগি লাগি চাই থাকিলেও কলিজা জোৰ পৰি যায় জানো বাচি বাচি লওঁ মই তোকে ৰাখিছোঁ বুকতে সজাই বহুত ভাল লাগিলে সঁচাকৈ বহুত তোমাৰ মাতটো ইমান বহুত মিঠা হয় সি অকল এই গীতিমণিকে লগ পালোঁ তেনেকুৱা নহয় ইয়াত বহুত কেইগৰাকী আমাৰ মানে জনপ্ৰিয় ইউটিউবাৰ বহি আছে আৰু তাৰ আগতে মই দেখাই দিছোঁ এবাৰ এই গীতিমণি মা এয়া হ'ল খুৰী দেই নমস্কাৰ আমাৰ গীতিমণি মা যেতিয়া আমাৰো মা হয়
আৰু এয়া আমাৰ জনপ্ৰিয় নহ'লেও কিন্তু মানৱী বৰুৱা হয় আৰু যোনে যোনে মানৱী লগ নাই পোৱা, মানৱী খুব ধেমেলীয়া, খুব খোলা অন্তৰ, তো লগ পালে মানুহে বুজি পাব, খুব মৰমীয়াল। আৰু গীতিমণি মোৰ ভাগিন হয়, এইফালে মোৰ বা হয়। বহুত আগৰ পৰাই চিনাকি কৈছে বিহু নচাইছিলে বোলে। তো আৰু গীতিমণি আহিবলগীয়া গানটোৰ কাৰণে শুভেচ্ছা থাকিল। আৰু আমি যিমান পাৰোঁ গানটো শ্বেয়াৰ কৰিম, আৰু আপোনালোকেও চাব আৰু অলপ সহযোগ কৰিব, ভাল লাগিব, মৰম আৰু লাগিব। চবে ৰিলচ বনাব, মইতো বনামেই। মোক পাছফালে হ'লেও বনাব দেই আপোনালোকে। আৰু মই ৰিলচ বনাব নাজানো, কিন্তু এলেন মানৱে যদি হেল্প কৰে তেতিয়াহ'লে ময়ো বনাম। আৰু এইফালে আছে আমাৰ এলেন খুব ভাল লাগিলে। এতিয়া আমি মানে এনেই হেৰিয়তে শুনি থাকোঁ, ইউটিউবে শুনি থাকোঁ। আজি মানে একদম লগে লগে শুনি পালোঁ আৰু ধুনীয়াকৈ একদম লাগি গানটোও শুনি পালোঁ। নতুনকৈ আপোনালোকে চাব, আহি আছে লাগি, যাতে একদম ভিডিঅ' বনাব পাৰোঁ, একদম ৰিলচো বনাব পাৰিম। আৰু আপোনালোকেও চালে লাগি চাই থাকিব। এবাৰ নহয় বাৰে বাৰে চাব লাগিব, হয় নাই? আৰু এইটো পাটেল ভাই, ইয়াৰ চুলিখিনি নীলা। ঠিক আছে গীতিমণি, তেতিয়াহ'লে তোমাৰ এতিয়া আহিবলগীয়া গানটোৰ বিষয়ে অকণমান কোৱা। হয়, গীতটোৰ যিহেতু গাই শুনালোৱে, লাগি লাগি গীতটোৰ নাম। খুব ধুনীয়াকৈ লিৰিক্স আৰু টিউন কৰিছে অলপ নাচ দাই। মিউজিক কৰিছে সৌৰভ কুমাৰ দাস দাই। আৰু খুব সুন্দৰকৈ ভইচ ডাবিং হৈ গ'ল মৰাণ ফিউজনত, ৰাজীৱ মামাৰ ষ্টুডিঅ'তে। আৰু গীতটো মোৰ ইউটিউব চেনেলতে পাব, গীতিমণি বৰগোহাঁই ইউটিউব চেনেলত। সকলোৱে গীতটি আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। আগৰ গীতকেইটা যিদৰে আদৰি ল'লে, ঠিক সেইদৰে এই গীতটিও আদৰি ল'ব আশা কৰিছোঁ। নিশ্চয় আদৰি ল'ব আমাৰ অসমৰ ৰাইজে। থেংক ইউ। আৰু তোমাৰ আহিবলগীয়া গানটোৰ কাৰণে আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। বহুত শুভেচ্ছা থাকিল। আৰু এনেকৈ আগবাঢ়ি যোৱা, তোমালোকে এনেকৈ মৰম আৰু আশীৰ্বাদ কৰি থাকিবা আৰু আমাক নতুন নতুন গান এনেকৈ দি থাকিবা। থেংক ইউ।